আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ চেন্নাইবাসী অসমীয়াই পালন কৰিলে ভোগালী বিহু চেন্নাইৰ আছাম এছ'চিয়েশ্যনৰ দ্বাৰা বিহুৰ আয়োজন দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিলে ভোগালী বিহু পৰম্পৰাগত খেল ধেমালি গীত মাতেৰে এয়া কাৰ্যসূচী আজি অসম সমিতি চেন্নাই 2 বছৰ বিৰতিৰ মূৰত পুনৰ আমাৰ বাপতিসাহোন ভোগালী বিহু উদযাপন কৰিলে আৰু এই বিহু অনুষ্ঠান আমি যে পালন কৰিব পাৰিলোঁ সেইবাবে মই আমাৰ অসম সমিতি চেন্নাইৰ প্ৰতিজন সদস্যক মই নথৈ ধন্যবাদ জনাইছোঁ আৰু তাৰোপৰি অকল সমিতিৰ সদস্যসকলেই নহয় আৰু তাৰোপৰি যিসকল আমাৰ অতিথি আহিল আমাৰ যিসকল প্ৰবাসী অসমীয়া আছে ইয়াত চেন্নাইবাসী তেখেতসকলো আহি এই অনুষ্ঠানৰ সাফল্যমণ্ডিত কৰি তুলিলে সেইবাবে তেখেতসকলো মোৰ অলেখ ধন্যবাদ যাচিলোঁ অসম সমিতি চেন্নাইয়ে যি নেকি ভোগালী উৎসৱ পালন কৰিলে আজি চেন্নাইত সুদূৰ অসমৰ পৰা আহিও আমাৰ যি নেকি অসমীয়াৰ কৃষ্টি সংস্কৃতি সেইখিনি বজাই ৰাখিবলৈ সক্ষম হৈছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ ভৱিষ্যতৰ দিনত আজি যেনেকৈ হৈছে ভৱিষ্যতৰ দিনত আৰু যাতে ভাল হ'ব তাৰ বাবে কামনা কৰিছোঁ সকলোৰে আশীৰ্বাদত ইমানখিনি যে হৈছেগৈ আৰু প্ৰবাসী অসমীয়া আমাৰ চেন্নাইত বহুত আছে তেওঁলোককো অসম সমিতি চেন্নাইৰ লগত যোগাযোগ কৰিবলৈ মই এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু সকলোৱে মিলিজুলি আমাৰ যি নেকি অসমৰ কৃষ্টি সংস্কৃতি আৰু এখোজ আগবঢ়াই লৈ যাব পাৰোঁ তাৰে মানে কামনা কৰি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় অসম